সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল সকলোৱে ভালে আছানে এই লকডাউনৰ সময়খিনি তোমালোকে ঘৰত থাকি ভালদৰে পঢ়া-শুনা কৰিবা আমি যিমান পাৰো ভিডিঅ' বনাই দি থাকিম তোমালোকে ঘৰত চাই মেলি সেইখিনি পঢ়ি থাকিবা ঠিক আছে মই আজি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ এটা মই ধুনীয়া কবিতা এটা তোমালোকৰ কাৰণে মই ভিডিঅ'টো বনাই দিছো গতিকে তোমালোকে নিজৰ নিজৰ পাঠ্যপুথিসমূহ উলিয়াই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ফটোখিনি দেখিছানে ইয়াত কি দেখিছা ধুনীয়া ধুনীয়া মিঠাই দেখিছা ন ইমান ধুনীয়া ধুনীয়া মিঠাই দেখিলে খাওঁ খাওঁ লাগি গৈছে নাই হা এইবোৰ মিঠাই ক'ত পাওঁ আমি দোকানত নহয় জানো দোকান হোটেল হয়নে নহয় সেইবোৰতে আমি এইবোৰ মিঠাই পাওঁ বাৰু এইখিনিতো আমি মিঠাই দোকানত পাওঁ হয় নহয় এইখিনি দেখিছানে ইয়াত কি দেখিছা কোৱাচোন হা এইখিনি আমাৰ পিঠা হয়নে বিহুৰ সময়ত যে আমি খাওঁ তোমালোকৰ মা দেউতাহঁতে বনাই নহয় জানো তোমালোকৰ মা তোমালোকৰ বা পুৰি যি আছে তোমালোকৰ ঘৰত যোন পৰিয়ালৰ মানুহখিনিয়ে এইখিনি বনায় হয়নে নহয় খাই ভাল লাগে নহয় জানো আজি এই পিঠাখিনিয়ে কেনেদৰে কথা পাতি সিহঁতে কি কথা পাতিছে সেই বিষয়ে আমি এটা ধুনীয়া কবিতা এটা আছে সেই কবিতাটো আমি পঢ়িম গতিকে তোমালোকৰ পাঠ্যপুথিত থকা পাঠ নম্বৰ 4 পিঠাৰ মেল নামৰ এই কবিতাটো উলিয়াই লোৱা মই প্ৰথমতে কবিতাটো ধুনীয়াকৈ আবৃত্তি কৰি দিম তোমালোকে ভালদৰে চাই ল'বা আৰু চাই পিনি মই যেনেকৈ আবৃত্তি কৰিছো ঠিক তেনেদৰে আবৃত্তি কৰিবলৈ তোমালোকে চেষ্টা কৰি যাবা ঠিক আছে পিঠাৰ মেল কবি অতুল চন্দ্ৰ হাজৰিকা অকণিহঁতৰ ভৰালি কোঠাত বিহু উৰুকাৰ ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কিয় ক তেনে দুখ লগা কথা সুতুলিয়ে দিলে মাত ফেনি পিঠাই দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী টপাটপৰ গোলা মুখত সোমাব পাই লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কবিতাটো পঢ়ি কেনেকুৱা লাগিলে তোমালোকে ভালদৰে চাগে কবিতাটো শুনিলা শুনি কেনেকুৱা লাগিলে আৰু তোমালোকে যিমান পাৰা কবিতাটো তেনেদৰে গাব চেষ্টা কৰা ঠিক আছে এতিয়া চাওঁ হা কবিতাটোত কি কৈছে প্ৰথমতে চোৱা ইয়াত কৈছে অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকাৰ ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি কি কৈছে জানানে আমাৰ বিহুৰ আগদিনাখন কি হয় উৰুকা আমাৰ এতিয়াতো বিহু বহাগ বিহু হৈছে বহাগ বিহুৰ মাত চলি আছে নহয় জানো এই বহাগ বিহু নহয় আগে আগে যিদিনাখন আগদিনাখন এইটো কি হয় উৰুকা নিশা বুলি কয় হয়নে নহয় এই উৰুকা নিশাখন কি হৈছে উৰুকা নিশাত এটা মানে অকমানিহঁতৰ এটা কোঠা আছিলে সেই কোঠাটোত পাচি এটাত মানে কি হ'ল বহুত পিঠা আছিলে পিঠাবোৰে নিজৰ মাজতে কথা পাতি আছে এইটো কথা পাতি আছে কি কথা পাতিছে চোৱাচোন হা চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই চুঙা পিঠাই দেখিছা এই চুঙা পিঠা বাঁহত পুৰি পুৰি বনায়
বাঁহৰ ভিতৰত সোমোৱাই লয় তাৰপাছতে বনায় এই চুঙা পিঠাই কি কৰিছে কাক মাতিছে খোলা চাপৰীয়া বাক মাতিছে তাৰ কৈছে দেহৰ কথা দহৰ কথা শুনিছনে নাই কি কৈছে জানানে আমাৰ দেশত কি চলি আছে তুমি কথাটো শুনিছানে নাই চুঙা পিঠাই কাক কৈছে খোলা চাপৰীয়া বাইক কৈছে এতিয়া তাৰ পাছৰখিনি চাওঁ হা এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত এই দেশত আৰু কি কৈছে চুঙা পিঠাই কৈছে এই দেশত আৰু আমাৰ বেছি দিন আৰু আমি তিষ্ঠিব নোৱাৰো আৰু এনেকে কোৱাৰ লগে লগে তাৰপাছত চোৱা কিয় ক তেনে দুখ লগা কথা সুতুলিয়ে দিলে মাত এই সুতুলি পিঠা দেখিছা সুতুলি পিঠাই কি কৈছে তেনেকুৱা কথা কিয় ইমান দুখ লগা কথাবোৰ কোৱাহে তেনেকুৱা ধৰণে কথাটো মাতটো লগাই দিছে তাৰপাছত চোৱা ফেনী পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই খংটোৱে আমাৰ চুঙা বোপাই মিছা কোৱা নাই এই ফেনী পিঠাই কি কৈছে একদম ফেন উলিয়াই কৈছে নাই আমাৰ চুঙা বোপায়ে মিছা কথা কোৱা নাই যিটো শুনিছে সেইটোৱে হয় বুলি মানে ফেনী পিঠাই কৈছে আৰু তাৰ পাছতে কৈছে আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী এতিয়া চোৱা ইয়া লুচি দেখিছা দেখিলে একদম খাওঁ খাওঁ লাগিছে নাই হা এই চাহৰ লগত আমি কি খাওঁ বিস্কুট খাওঁ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও চাগে আজিকালি বিস্কুট লুচি এইবোৰ খোৱা নহয় জানো চাহ পানী খোৱা হয় নে নহয় এতিয়া আমি এইবোৰ যিবোৰ পিঠা দেখিছো সেইবোৰ আমি বিহুৱে সংক্ৰান্তিহে খাওঁ নহ'লেতো আমি নাখাওঁ তেনেকে হয়নে নহয় গতিকে কি কৈছে এই আমাক চিনিয়ে নোপোৱা হৈ গৈছে বুলি কৈছে অকল লুচি লাগে পুৰি লাগে বিস্কুট লাগে এইবোৰকে লাগে মিঠাই লাগে কিন্তু এই যিবোৰ পিঠা পনা আমাৰ সেইখিনি লাহে লাহে চিনি নোপোৱা হৈ গৈছে বুলি কৈছে ইয়াৰ পাছৰখিনি চাওঁ হা টপাটপ ৰসৰ গোল্লা মুখত সোমাব পাই লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই এই ৰসগোল্লা দেখিছা ৰসগোল্লা ক'ত দেখিছা হোটেলত একদম বগা বগা কি ধুনীয়া হৈ থাকে নহয় জানো দেখিলে খাওঁ খাওঁ লাগি থাকে দেখিছা আৰু এই ল'ৰাটোৱে কেনেকে ৰসগোল্লা একদম পাই পিনি লগালগ খাই দিছে নহয় জানো এতিয়া তোমালোকেতো চাগে সেইবোৰ দেখিলেতো ৰৈ নাথাকা কেতিয়াবা মা দেউতাই যেতিয়া ঘৰলৈ আনেগে তোমালোকে কি কৰা ৰসগোল্লাৰ মনে মনে গৈ পিনি মুখত টিককে সোমাই দিয়ে নহয় জানো হা এতিয়া সেইবোৰ পাই পিনি কি কৰিছে এই তলত দেখিছা নাৰিকলৰ লাৰু এইবোৰ নোখোৱাই হলাগে হয়নে এই পিঠা এইবোৰতো চাগে তোমালোকে ইমান নোখোৱাই হলা কাৰণ সেইবোৰ তোমালোকে কি খালা খোৱা নহয় জানো লালমোহন খোৱা বৰফি খোৱা হয়নে নহয় গতিকে তাৰপিছত চোৱা পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান পিঠাক যদি এনেকে যদি আমি পিঠাক যদি নোখোৱাকে থাকো হা ইমান ধুনীয়া ধুনীয়া পিঠাবোৰ বনোৱাৰ পাছত আমি যদি তাক নাচাওঁ তাক নাখাওঁ তেতিয়া কি হ'ব তাক অপমান কৰা হৈছে গতিকে এনেকে হ'লে কি হ'ব বেছি দিন ইহঁতে জীয়াই নাথাকে আৰু হয়নে নহয় কবিতাটোত এইখিনি কথাকে কৈছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো চাগে কবিতাটো ভালদৰে বুজি পাইছা এবাৰ ভালদৰে আকৌ এবাৰ ভিডিঅ'টো যিমান পাৰা চাবা যদি নুবুজা থাকে মোক সুধিবা চাওঁচোন এই কবিতাটোত এই কবিজন হৈছে কবি অতুল চন্দ্ৰ হাজৰিকা তেখেতে এই কবিতাটো লিখিছিলে তেখেতৰ বিষয়ে আমি অকমান চাওঁ হা অতুল চন্দ্ৰ হাজৰিকাদেৱৰ 1903 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল তেখেত এগৰাকী কবি নাট্যকাৰ গদ্য লেখক আৰু শিশু সাহিত্যিক আছিলে 1959 চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনত সভাপতিত্ব কৰিছিল আৰু 1971 চনত তেখেতক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় অসম সাহিত্য সভাই 1982 চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে আৰু 1986 চনৰ 7 জুনত অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হয় গতিকে তোমালোকে এইখিনি ভালদৰে মনত ৰাখি থবা ঠিক আছে মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি কি পঢ়িলো
কবিতাটো কেনেকৈ আবৃত্তি কৰে সেই বিষয়ে আমি গম পালো কবিতাটোৰ আমি মূল ভাৱখিনি গম পাইছো আৰু কবিজনৰ বিষয়ে আমি অকমান চালো নহয় জানো এতিয়া তোমালোকৰ কাৰণে মই সৰু গৃহকৰ্ম এটা দিছো ইয়াত চোৱা গৃহকৰ্ম পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে আবৃত্তি কৰা তোমালোকে কবিতাটো ভালদৰে আবৃত্তি কৰি মোক ভিডিঅ' ক্লিপ পঠিয়াই দিবা ঠিক আছে মই এইটো তোমালোকক গৃহকৰ্ম হিচাপে দিলো গতিকে তোমালোকে ভিডিঅ' ক্লিপটো মোক পঠিয়াই দিবা